ঠিকে আছেনে? একো নহয় একো নহয়। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। চব প্ৰকাৰ খেল, চব বেপাৰী। মই অন্ধ নহয়, I'm an artist. আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। নমস্কাৰ দোস্ত, সকলোকে স্বাগতম জনাইছো মিষ্টাৰ শইকীয়া এণ্টাৰটেইনমেণ্ট চেনেললৈ। এই চেনেলটোৰ যোগেদি আমাৰ অসমৰ বিভিন্ন ভাষাৰ ছবিসমূহৰ ৰিভিউ আৰু আপডেটসমূহ পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই ল'ব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বিশেষ ইমান ক'ব লগা নাই, আপোনালোকে হয়তো গমেই পাইছে জুবিন দাৰ এখন সপোনৰ ছবি আহি আছে ৰৈ ৰৈ বিনালে, আৰু ছবিখন 31 অক্টোবৰৰ তাৰিখে আহি আছে। কিন্তু যোৱাকালি ট্ৰেইলাৰটো মুক্তি লাভ কৰিলে। ইমান বেছি ট্ৰেইলাৰটোত মৰম দিছে, মই অবাক হৈ গৈছোঁ। জুবিন দাৰ প্ৰতি আমাৰ অসমৰ ৰাইজৰ ইমান বেছি মৰম সঁচাকৈ মানিবলগীয়া। আমাৰ হিয়াৰ আমৰঠুৰ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে ছবি ট্ৰেইলাৰ ৰিলিজ হোৱাৰ 24 ঘণ্টা নহওঁতেই 1 কোটিতকৈও অধিক মানুহে দৰ্শকে ট্ৰেইলাৰটো চাইছে। আৰু ট্ৰেইলাৰটো চোৱাৰ পিছত আমাৰ ৰাইজে বহুত বেছি আৱেগিক হৈ যোৱা দেখা গৈছে। আৰু নাজানো কিয় বহুত বেছি বেলেগ লাগিলে। সঁচা কথা কওঁ যদি এনেকুৱা কোৱালিটিৰ ছবি আজি পৰ্যন্ত মই চোৱা নাই। ট্ৰেইলাৰটোৱে ইমান বেছি আৱেগিক কৰি তুলিলে যেন এনেকুৱা লাগিছে যেন জুবিন দাৰ এইটো নিজৰ কাহিনী। যদি আপোনালোকে ট্ৰেইলাৰটো সম্পূৰ্ণৰূপে চাইছে, ট্ৰেইলাৰটো শেষৰ ডায়লগটো শুনি সঁচাকৈ মোৰ শুনি বুকুখন সিৰাই গ'ল, বিষাই গ'ল, এনেকুৱা ধৰণৰ অনুভৱ হৈ গৈছে। শেষৰ ডায়লগটো জুবিন দাৰ লগত একদম খাপ খাই গ'ল। আৰু এটা ভাল লাগিছে ছবিখনত জুবিন দাৰ নিজৰ ভইচটোৱে আমি শুনিবলৈ পাম। এটা খুব ভাল কথা যে জুবিন দাৰ ভইচটো জীয়াই ৰাখিলে। আৰু যদি ছবিখনৰ কাষ্টিঙৰ কথা ক'বলৈ যাওঁ, সঁচা প্ৰত্যেকজন অভিনেতাই মোৰ খুব বেছি প্ৰিয়। য়শস্বী আছে, কৌশিক আছে আৰু আচাৰ্যদা আছে। প্ৰত্যেকজনৰে অভিনয় খুব ধুনীয়া হৈছে আৰু খুব মানিবলগীয়া অভিনয়। আৰু যিহেতু ট্ৰেইলাৰটোহে সম্পূৰ্ণ ছবিখন আহি আছে 31 অক্টোবৰত, চাব লাগিব কেনেকুৱা হয়। খুব বেছি আৱেগিক অসমৰ ৰাইজেতো বহুতেই কান্দি যাব এই চিনেমাখন চাই। আৰু জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে 31 অক্টোবৰত ৰিলিজ হ'ব। বহুত বেছি অপেক্ষা কৰি আছোঁ 31 অক্টোবৰ দিনটোলৈ। ইমান বেছি ৰিভিউ দিয়াৰ প্ৰয়োজন নাই, কাৰণ ছবিয়ে চাবই, কাৰণ আমাৰ আৱেগ হয় সেইখন। আমাৰ সম্পদ বুলি ক'ব লাগিব, সপোন বুলি ক'ব লাগিব। এই ছবিখনত আমি সকলোৱে মিলি এটাই অনুৰোধ যে এই ছবিখন আমি সকলোৱে মিলি অসমৰ অল টাইম ব্লকবাষ্টাৰ বনাব লাগে। আৰু এটা কথা ভাল লাগিল যে এই ছবিখন অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ এই ছবিখন মুক্তি পাব। আৰু খুব বেছি ভাল কথা যে, কাৰণ বহুত দূৰলৈ যাবগৈ। আৰু কি ক'ম, ছবিখন ট্ৰেইলাৰটো চালে সকলোৱে বহুত বেছি ভিউজ আহিছে। ভিউজ কি চবেই চাইছে, চবেই বুজি পাইছে কি হ'ব। গতিকে সকলোৱে ছবিখন চাব, আৰু ছবিখন চোৱাৰ লগতে জুবিনদাৰ ন্যায় হকে মাত মাতি থাকিব লাগিব। জাষ্টিছৰ কাৰণে আমি লাগি থাকিব লাগিব। গতিকে আৰু সকলোৱে এই ভিডিঅ'টোৰ তলত আপোনালোকৰ মৰমৰ জুবিনাৰ কাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ নতুবা জয় জুবিন দা বুলি এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। অন্য এটা আপডেট ভিডিঅ' অৰ্থাৎ ৰিভিউ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।